এই যে জেগাখিনি দেখিছে, এই জেগাখিনি যে দেখিছে, এখন আছে একচুৱেলি গাই নদী হয়। আৰু এইফালে মানে মই অলপ ওচৰৰ পৰা দেখাম। এই তলত পানী এটা পৰি আছে, দেখিছেনে? তলত পানী এটা পৰি আছে। এইফালৰ পৰা মানে এই চাইডৰ পৰা এটা আকাশী গংগা বুলি ওপৰত পানী পৰি আছে। আৰু এই পানীখিনি জেগাতে, এই জেগাখিনিতে মানে যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই লৈ আহিছিলে, আৰু পলুৱাই লৈ আহি ঠিক তলতে আছে মালিনী থান। তাতে তেওঁলোকে জিৰণি লৈছিলে। আৰু তেওঁলোকে জিৰণি লোৱাৰ পিছত এই ঠাইখিনিলৈ আহি পিনে এই ঠাইখিনিতে তেওঁলোকে ৰুক্মিণী আৰু ভগৱান শ্ৰীকৃষ্ণই গা ধুইছিলে বুলি কোৱা শুনিছিলোঁ। আৰু সেই তেতিয়াৰ পৰাই এই জেগাখনৰ নাম আকাশী গংগা হৈছে বুলি আমি শুনামতে। আৰু ইয়াত ধুনীয়াকৈ বনাই দিছে, এইবিলাক ফটফটি বনাই দিছে। আৰু এনেকুৱা মানে ষ্টেপ আমি 900 ষ্টেপ আমি খোজকাঢ়ি আহিছোঁ, গম পাই নে? সৰু সৰু বাচ্চা লৈ পিনে আমি খোজকাঢ়ি আহিছোঁ। কিন্তু তই আহিব নোৱাৰিলেহি, আৰু এয়া দলং বনাই আছে দেখি। কি চলিড জেগা চাওকচোন, শিলগুটিবিলাক চাওক, এয়া মানে পাথৰবিলাক চাওক, কি মিহি মিহি হৈ আছে। মানে পানীয়ে গাই নদী পানীয়ে পূৰা কাটি ৰাখিছে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা মানে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে গা ধোৱা জেগা, গতিকে কিমান পবিত্ৰ হোৱা জেগা। এনেকুৱা চাওক, কিমানটা ষ্টেপ আমি উঠিব লাগিব এতিয়া। 900 ষ্টেপ আমি উঠিব লাগিব এতিয়া। গতিকে লাহে লাহে উঠি থাকোঁ, ব'লা। আমি কেক কাটিবলৈ আহিলোঁ, আকাশী গংগা মন্দিৰত কাটিবলৈ আহিলোঁ কেক। কিন্তু 900 চিৰি খোজকঢ়াৰ পিছত একদম তলি পালোহি। কিন্তু আমি কেক কটা মানে সঁজুলিবিলাক গাড়ীতে থাকিলে, আকৌ উঠি গৈ কেক কাটিবলৈ মানে যিবিলাক চাকু টাকু আনিছিলোঁ আমি আকৌ আনিবলৈ সাধ্য নাই। গতিকে আমি পূজাৰী দেউতাৰ পৰা আমি পূজাৰীৰ পৰাই চাকু লৈ পিনে কেক কাটিছোঁ। আৰু মানে সিহঁতক খাবলৈ মানে একদম তত নাই, মানে ভিডিঅ' এটা বনাওঁ বুলি ক'লোঁ, মানে একদম কাটি খাওঁহে আৰু মানে হেপী বাৰ্থডে বুলি চিঞৰিবলৈকে নিদিলে। খোৱা এতিয়া কেক খোৱা, ভাগ কৰি খোৱা চবে। আমি কেকটো মন্দিৰ ভাগৰ ভিতৰত কাটিম বুলি ভাবিছিলোঁ, কিন্তু পূজাৰী দেউতা ক'লে যে কি কেকটোততো ডিম দিয়া আছে, মানে আণ্ডা দিয়া আছে, গতিকে ডিম দিয়া বস্তু মন্দিৰৰ ভিতৰত সোমাব নালাগে বুলি ক'লে। আমি ভুলবশতঃ পৰা সোমোৱাই দিলোঁ, কিন্তু কটা নহ'ল। আমি সেইকাৰণে ইয়াৰ বাহিৰতে আহি পিনে মন্দিৰ ভাগৰ বাহিৰতে কেকটো কাটিছোঁ। নহ'লে ভাবিব নহয় কিহৰ চিৰিটোতে বহি পিনে কেক কাটিছে বুলি, সেইকাৰণে আপোনালোকক কথাটো কৈ দিছোঁ। আৰু 1 কেজি কেক মানুহ আছোঁ কেইটা, 1 2 3 4 5, 1 2 3 4 5 6টা মানুহৰ ভিতৰত কেক খাই আছে পুৰা। পূজাৰী দেউতাইতো কেক নাখায়, কণী দিয়া কেক নাখায়। আৰু এয়া আমি পুনৰ 900টা চিৰি, 900টা ষ্টেপ খোজকাঢ়ি ওপৰলৈ যাব লাগিব এতিয়া। 900 ষ্টেপ আমি ওপৰলৈ উঠাৰ পিছত আমিবিলাক এনেকৈ ভাগৰুৱা হৈ পৰি আছোঁ। বাই বাই।